নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব পাৰে, লগতে চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলো বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকে। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেল আৰু ফেচবুক পেজৰ লিংক দিম, তাতে গৈ আপুনি হোৱাটছএপ চেনেল আৰু ফেচবুক পেজটো ফ'ল' কৰি ল'ব। ইয়াতে লিখা আছে APDCL ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ 5000 পোষ্ট ইন আছাম APDCL। এইটো আপোনালোকে যিহেতু গম পাইছে অসমৰ যিটো ইলেক্ট্ৰিচিটি আপোনাৰ যিটো কাৰেণ্টৰ হয় APDCL, সেই তাৰ পৰা আপোনালোকৰ পোষ্ট মুকলি হৈছে, প্ৰায় 5000কৈ পোষ্ট মুকলি হৈছে। ইয়াতে লিখা আছে Assam Power Distribution Company Limited APDCL has released APDCL recruitment 2025 notification of vacancy post. Candidate will be available to অনলাইন এপ্লাই হিয়াৰ। ইয়াতে ইভেণ্টৰ নেম হৈছে আপোনালোকৰ আছাম APDCL ৰিক্ৰুটমেণ্ট 2025 আৰু ইয়াতে ডিপাৰ্টমেণ্টটোৰ নেম হৈছে আপোনালোকৰ পাৱাৰ ডিপাৰ্টমেণ্ট হয়, যিটো অসমৰ পাৱাৰ ডিপাৰ্টমেণ্ট। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিহেতু APDCLত আপোনাৰ কেইবাটাও ভাগ থাকে, APDCL, AEGCL, লগতে APGCL। এই সকলোসমূহৰ পৰা যিখিনি পোষ্ট মুকলি হৈছে মুঠ 5000 পোষ্ট মুকলি হৈছে। আপুনি যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় বা APDCL আপুনি চাকৰি কৰিব বিচাৰিছে তেনেহ'লে পোষ্টসমূহত এপ্লাই কৰি ল'ব। ইয়াতে এক্সামটো কণ্ডাক্ট কোনে কৰিব? আপোনাৰ SLRC এক্সামটো কণ্ডাক্ট কৰিব। লগতে আপোনাৰ পোষ্টটো হৈছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট আৰু ড্ৰাইভাৰ সহায়ক। সকলো ধৰণৰ আমাৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্ট ইয়াতে মুকলি হৈছে। টোটেল ভেকেঞ্চি যিহেতু আপোনালোকে গম পাইছে 5000কৈ পোষ্ট মুকলি হৈছে। লগতে আপোনাৰ ইলিজিবল ক্ৰাইটেৰিয়াটো দিছে 8 পাছ, 10 পাছ, 12 পাছ এণ্ড গ্ৰেজুৱেট। সকলো ধৰণৰ আপুনি 8 পাছ কৰিলেও, আপুনি 10 পাছ কৰিলেও, সকলো ধৰণৰ আপুনি এডুকেশ্যন থাকিলে, কোনো ধৰণৰ এডুকেশ্যন থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজটো দিছে 47 টকাৰ পৰা আপোনাৰ 297 টকালৈকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ষ্টাৰ্ট ডেটটো বৰ্তমান এতিয়ালৈকে অহা নাই, নটিফিকেশ্যন দেখাইছে। যেতিয়া আপোনালোকৰ ষ্টাৰ্ট ডেটটো আহি যায়, লাষ্ট ডেট আহি যায়, তেতিয়া মই এটা ফুল ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে নটিফিকেশ্যন বেল আইকনটো দবাই থ'ব যাতে মই APDCLৰে যেতিয়া ডেট মুকলি কৰে তেতিয়া এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ লৈ আহিম। যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। লগতে ইয়াতে ৰিক্ৰুটমেণ্টৰ আপোনাৰ ফুল ডিটেইলছ দি আছে, নিজে আপুনি চেক আউট কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইটৰ লিংক দি দিম, তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে যিহেতু APDCL ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো হৈছে আপোনাৰ নেম অফ ৰিক্ৰুটমেণ্ট APDCL ৰিক্ৰুটমেণ্ট। ইয়াতে 2320টা পোষ্ট যিহেতু গ্ৰেড 3 লেভেলৰ পোষ্ট হয়, 2320টাকৈ পোষ্ট মুকলি হৈছে। ইয়াতে ডিপাৰ্টমেণ্টটোৰ নেম হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছাম। অৰ্গেনাইজেশ্যনটো হৈছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। যিহেতু আপোনালোকে গম পাইছে APDCL ফালৰ পৰা গ্ৰেড 3ত আহিব আপোনাৰ 2320টাকৈ পোষ্ট মুকলি হ'ব। আৰু নেম অফ পোষ্ট আপোনাৰ পোষ্টটোৰ নাম হৈছে AAO এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, অফিচ কাম ফিল্ড এছিষ্টেণ্ট, লগতে লাইট ভেছেল ড্ৰাইভাৰ এণ্ড সহায়ক। সকলো ধৰণৰ আপুনি পোষ্ট দেখিবলৈ পাব। টোটেল পোষ্ট আছিল আপোনাৰ 5000 পোষ্ট ইন গ্ৰেড 3 আৰু গ্ৰেড 4। যিহেতু গ্ৰেড 3ত আপোনালোকৰ গ'ল 2320টা পোষ্ট আপোনাৰ গুচি গ'ল, বাকীখিনি আপোনাৰ গ্ৰেড 4 লেভেলৰ পোষ্ট হ'ব। আৰু এপ্লিকেশ্যন প্ৰচেছটো আপুনি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। পে স্কেলটো যিহেতু আপোনাৰ 2017 চনৰ যিটো গ্ৰেড পে হয় তাৰ মতে আপোনাৰ গ্ৰেড 3 গ্ৰেড লেভেলৰ সকলো চাকৰিতে আপোনাৰ পে স্কেলটো দিব। ইয়াতে আপোনাৰ এপ্লিকেশ্যন ফিজ দিয়া আছে, কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজটো দিয়া আছে। আপোনাৰ জেনেৰেলৰ কাৰণে আপুনি 297 টকা 20 পইচা কাটিব লাগিব, আৰু OBC SC বা ST হয় তেনেহ'লে আপুনি 197 টকা 20 পইচা কাটিব লাগিব। আৰু যিসকল BPL কেণ্ডিডেট হয় তেওঁলোকে 47 টকা কাটিব লাগিব, আৰু যিসকল PWD কেণ্ডিডেট হয় তেওঁলোকে 47 টকা কাটিব লাগিব। আৰু ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে। আপুনি যিহেতু আপুনি গম পালে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেট যিকোনো এটা আপুনি পাছ কৰিলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। APDCL, AEGCL এণ্ড APGCL সকলো ফালৰ পৰা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি এপ্লাই কৰিবলৈ যদি বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপুনি অফিচিয়েল ৱেবছাইটত গৈ নিজেও চেক আউট কৰি থাকিব পাৰিব। যেতিয়া এপ্লিকেশ্যন ষ্টাৰ্ট ডেট আহি যায় মই তেতিয়াই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাই লৈ আহিম যাতে আপোনালোকে প্ৰপাৰকৈ এপ্লাইটো কৰি ল'ব পাৰে। ইয়াতে এজ লিমিট দিয়া আছে আপোনালোকৰ 18 বছৰৰ পৰা 38 বছৰলৈকে আপোনাৰ এজ লিমিটটো দিয়া আছে। মিনিমাম এজটো আপোনাৰ 21 বছৰ হ'ব লাগিব, লগতে আপোনাৰ মেক্সিমামটো 38 হ'বগৈ লাগিব।
আৰু কেটেগৰী ৱাইজ আপোনাৰ এজ ইলেকশ্যনো দিয়া আছে। যিসকল SC আৰু ST কেটেগৰীত পৰে তেওঁলোকৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে আৰু যিসকল OBC MOBC হয় তেওঁলোকৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। লগতে আপোনাৰ PWDৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকক 10 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে আৰু যিসকল ডিপাৰ্টমেণ্টেল মানে আপোনালোকৰ যদি পৰিয়ালৰ কোনোবা APDCL ত চাকৰি কৰি আছে তেওঁলোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এজ ইলেকশ্যনটো 7 বছৰকৈ দিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন যেহেতু গম পালে 8 পাছ 10 পাছ সকলোৱে এপ্লাই কৰিব পাৰিব। প্ৰতিটো জবৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যনটো বেলেগ থাকিব। ইয়াতে যেহেতু দেখাই থৈছে 8 পাছ 12 পাছ 10 পাছ সকলোৱে ইয়াতে গ্ৰেজুৱেট এপ্লাই কৰিব পাৰিব। 8 পাছৰ কাৰণে বেলেগ পোষ্ট আছে, 10 পাছৰ কাৰণে বেলেগ আছে, গ্ৰেজুৱেটৰ কাৰণে বেলেগ আছে, 12ৰ কাৰণে সকলোৰে কাৰণে ইয়াতে বেলেগ ধৰণৰ পোষ্ট দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় তেতিয়াহ'লে এপ্লাই কৰি ল'ব পাৰিব আৰু যেতিয়া এপ্লাই লিংক এক্টিভেট হৈ যায় তেতিয়া মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাই আনিম। যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যাতে মই ভিডিঅ'সমূহ আপলোড দিলে আপুনি সকলোতকৈ প্ৰথমে গম পায়। আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। যিসকলে অসম চৰকাৰৰ চাকৰি কৰিব বিচাৰে তেওঁলোকলৈ আপুনি শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে সদায় চাকৰি খবৰ পাই থাকিব পাৰে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।